এভৰিৱান, গুড মৰ্ণিং। আৰু আজি আপোনালোকৰ ওচৰত আহিছোঁ একেবাৰে আৰ্লি মৰ্ণিং। এতিয়া 5টা বাজিব আৰু 5 মিনিট আছে। আৰু একদম জল্দি ওলাইছোঁ ৰুমৰ পৰা। আৰু কাৰণ এতিয়া গৈ আছোঁ কালাপাথাৰ বীচ ছানৰাইজৰ কাৰণে। আমাৰ টাইম হৈয়ে গ'ল, ইফালে ছানৰাইজ হ'বলৈকে টাইম হ'ল, আমাৰ দেৰি হৈ গৈছে। সেইকাৰণে মই ভাবিলোঁ ইয়াৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিয়ে দিওঁ। যিহেতু আমি আজি হৈছে ডে 2 হয় আমাৰ, ডে 3 হয়, ডে 3 হয় আজি ইয়াতে। কিন্তু ডে 2ত আমি কালিও গৈছিলোঁ কালাপাথাৰ বীচ, কিন্তু দিনতে গৈছিলোঁ। দিনততো আমি সেইবিলাক দেখি নাপালোঁ, যিহেতু কালাপাথাৰ বীচ ছানৰাইজৰ কাৰণে ফেমাছ হয়। তো সেইটো বস্তু আমি ফিল কৰি পেলাই এতিয়া যাবলৈ লৈছোঁ ছানৰাইজৰ কাৰণে। আৰু ৰাস্তালৈ ওলাই আহিলোঁ, অভিয়ে গৈছে স্কুটিখন আনিবৰ কাৰণে। মোৰ মোবাইলটো পৰি গৈছে, এতিয়া গৈ লওঁ আৰু তাতে লগ পাম আপোনালোকক। আমি আহিছিলোঁ কালাপাথাৰ বীচ, কিন্তু ইয়াতো আমাৰ বেড লাক হৈ গ'ল। ইমানেই বতৰ বেয়া কৰি আহিছে, একদম মানে পূৰা বৰষুণ দিব, ডাৱৰীয়া হৈ বতাহ মাৰি অৱস্থাই নাই। এয়া ছানৰাইজৰ কোনো নামেই নাই, নহ'লে এইটো ফালে দিয়ে ছানৰাইজ হ'লহেঁতেন, গোটেই আকাশখন কালাৰফুল হৈ গ'লহেঁতেন, কিন্তু আমি সেইটো চাবলৈকে নাপালোঁ। কেনেকুৱা লাগিছে অভি, চাব যে নাপালা? বহুত বেয়া লাগিছে, ইমান শুই উঠি ব্ৰাছ নকৰাকৈ আহিলোঁ। দৌৰ মাৰি সোনকালে আহিলোঁ, কিন্তু বহুত বতাহ মাৰিছে। ইটো হয়, এইফালেতো বৰষুণ পূৰা দি আছে, এইফালে দিব এতিয়া বৰষুণ। এনেকুৱা জোৰছে দিব নহয়, পলাব লাগে ইয়াৰ পৰা ৰুমলৈ ডাইৰেক্ট। আৰু আজি আমাৰ দিনটোৰ কিবাকিবি প্লেন আছিলে, জানো সেইবিলাক কি হয় নহয়। আৰু অভি, এইটো কি হয়? এইটো কি হয় গছজোপাত? মোৰ আইডিয়া নাই, কিন্তু গছবোৰ যে কেনেকুৱা লাগিছে, এনেকুৱা হিলিছে নহয়। ব'লা যাওঁ ব'লা, আধা ৰাস্তাত বৰষুণ পায়। সেয়া দোকানবোৰ এতিয়া বন্ধ হৈ গ'ল। কালাপাথাৰ বীচ। আজি আমাৰ 3rd ডে হয়, আৰু ৰাতিপুৱা কালাপাথাৰ বীচ গৈছিলোঁ যে, আপোনালোকক সেয়াটো দেখাইছিলোঁৱে মই। আৰু তাৰ পৰা আহি থকাৰ টাইমতে মানে ইমানেই হেভি বৰষুণ দিলে ন, ইমানেই বেয়া বৰষুণ। তেতিয়াৰ পৰা মানে বৰষুণ কণ্টিনিউৱাছলি দিয়ে আছে, বৰষুণ নেৰা হৈ থাকিলে, আৰু আমি ৰুমতে ফচি গ'লোঁ। আৰু যিবিলাক মানে ৰিজৰ্টখনৰ মানুহ আছিলে আৰু ইয়াৰে মানে ফুৰিবলৈ অহা মানুহবোৰ চবটো তেনেকেই ফচি আছে। আজিৰ দিনটোৱে একদম বেয়া, আৰু গোটেই বৰষুণ নেৰেচেকে। আমাৰ আজি প্লেনিং আছিলে বহুত কিবাকিবি, কাৰণ আজি আমাৰ ইয়াতে লাষ্ট ডে হয়। কাইলৈ আমি গৈ আছোঁ বেলেগ এটা আইলেণ্ডত, তাৰপিছত সেয়াই আৰু। কিন্তু আজি আমি একো কৰিব পৰা নাই, আৰু সেইকাৰণে এনেই আৰু ইয়াতে বিচনাতে পৰি আছোঁ, টিভি চাইছোঁ, কিবা কৰিছোঁ, সেইবিলাকে কৰি আছোঁ। আৰু এইফালে অভি সি গেম কাৰণে টিভিতে গেম খেলিব চাগে, সি গেম কানেক্ট কৰি আছে, সেইবিলাকে কৰি আছে। আৰু আমি আপোনালোকক মই ভাবিছোঁ আজি মোৰ আমাৰ ৰুমৰ মানে কটেজটোৰ ট'ৰ এটা দি দিম। চিম্পল হয়, বেছি হেৰি নহয়। আৰু এইটো দেখিছে নহয় বেকগ্ৰাউণ্ডটো, এইটো এনেকৈ বাঁহেদি বনাই থোৱা আছে, কিন্তু বহুত হেভি হয়, টাইট হয় বস্তুটো, হয়নে? কি আছে ভিতৰত, ইয়াৰ মাজত কি দি বনাইছে নাজানো, কিন্তু এইটো বাঁহেৰে হেৰি কৰা আছে, আৰু ওপৰটো এইটো বাঁহ হয়, দেখিছে? আৰু এইফালে এনেকুৱা লাইট এটা আছে, হেৰি হয়, য়েল্ল' লাইট এটা আছে। আৰু এইফালে ভাল লাগে আৰু ৰাতি জ্বলাই থ'লে। আৰু বাহিৰতে পিছফালে বীচখনলৈ গৈছিলোঁ অথনি, তাতো একদম বৰষুণ দিয়ে আছে যে, একদম গোটেই চুলি তুলি তিতিলে, অৱস্থা বেয়া, এতিয়া তিতি আছে এতিয়া। আৰু এনেই ৰুমতে পৰি আছে যে, আমনিও লাগিছে ন, সেইকাৰণে ভাবিলোঁ আৰু কিবা এটা অৰ্ডাৰ কৰোঁ। তো অৰ্ডাৰ কৰি থৈছোঁ বাৰু, আহিলে মানে খাম। আৰু সেয়া
নুডলছ আৰু প্ৰন কিবা তেনেকুৱাই কিবা দি থৈছোঁ আৰু হাক্কা নুডলছ আৰু প্ৰন সেয়াকে খাই পিনি অকণমান টাইমটো পাছ কৰোঁ। আৰু কি যে ৱেডাৰ পালোঁ নহয় মানে সেইটোৱে আৰু বাকী সেইটোৱে আজি চাওঁ পিছবেলালৈ কি হয়, যদি অকণমানকৈ এৰে তেতিয়াহ'লে চাগেহে ওলাই যাম, নহ'লে চাওঁ কি কৰোঁ কি নকৰোঁ। সেয়াই আৰু এইফালে চব অভি এইফালে গেম কাৰ ৰেচিং খেলি আছে একদম শুই এইবিলাক খেলি আছে, মই আৰু এনেই বহিছোঁ শুইছোঁ সেয়াকে কৰি আছোঁ আৰু। ফ্ৰেণ্ডছ, এতিয়া আমি ক'ত আহিলোঁ গম পাইনে? এয়া হৈছে হেভলক আইলেণ্ডৰ মাৰ্কেট। আৰু এইখন মাৰ্কেট বহুত ডাঙৰ, দেখিছে নহয়। মই আপোনালোকক এনেকৈয়ে দেখাই গৈ আছোঁ আৰু নহ'লে ব্লগটো বহুত দীঘল হৈ যাব ন। আৰু আমি মানে অলপ ফ্ৰুটছ কিনিলোঁ, যিহেতু মোৰ তাৰে মানে ষ্ট্ৰীট ফুড আৰু বহুত কিবাকিবি খাই মোৰ পেট চেট মানে অলপ বেয়া হৈ গৈছিলে মাজতে, সেইকাৰণে মই ভাবিলোঁ ফ্ৰুটছ কিনি লওঁ আৰু ফ্ৰুটছকে খাই লওঁ। তো আমি মানে আপেল কিনিলোঁ আৰু কল কিনিছিলোঁ আৰু বহুত কিবাকিবি লৈছিলোঁ আৰু কেইটামান। আৰু এইফালে মানে ফ্ৰুটছৰ দোকান আৰু চব্জিৰ বজাৰ চব মানে একেলগে আছে, বহুত ডাঙৰ এটা এৰিয়া আৰু এয়া দেখিছে গোলনেমু, চাওকচোন গোলনেমু যে কি ডাঙৰ ডাঙৰ, আমিও গোলনেমু লৈছিলোঁ। আমি অকণমান ওলাই আহিছিলোঁ ইয়াৰে মাৰ্কেটৰ ফালে আৰু যিহেতু বৰষুণ ক'তো যাব পৰা নাই আৰু এতিয়া বৰষুণটো অলপ এৰিছে আৰু মাৰ্কেটৰ ফালে আহিলোঁ। এইটো হৈছে ইয়াৰে ছুপাৰ মাৰ্কেট হয়, মই আপোনালোকক ভালকৈ দেখাম বাৰু, ভিতৰলৈ গৈ লওঁ। এইটো ইয়াৰে হেভলকৰ ছুপাৰ মাৰ্কেট, চাওঁ কি কি পায় কি কি নাপায়, কেনেকুৱা হয় আৰু প্ৰাইচবিলাক। এইবিলাক চাওক, এইবিলাক কাপ কেক হয়, এইটো 40 rupees। আৰু আমি চিপছৰ পেকেট পাইছোঁ, এইটো কি হয় 20 rupees। এইবিলাকৰ দাম কম আছে ন, এইটো ল'বা জানো? এনেই মানে ৱেষ্ট হৈ যাব ন নাখালে মানে। এইটো এইবিলাকতো মিঠা বস্তু হয়। এইবিলাক কোকোনাট মিল্ক পাউডাৰ হয়, এইবিলাক নিব পাৰি নি ঘৰলৈ? ঘৰলৈ যে কোকোনাট মিল্ক পাউডাৰ হে। অঁ চোৱাচোন, মানে এখন নাইফ লাগিছে যিহেতু ফ্ৰুটছ কিনা হ'ল ন, সেইটো কাৰণে এখন চুৰি লৈ লোৱাচোন, বেছি দামৰ নালাগে কাৰণ থৈ যাব লাগিব ন। এইবিলাকো আছে, এইবিলাক চোৱা, এইবিলাক কিমান 40। অঁ তেনেকুৱাই লৈ লোৱা, এই আমাৰ ঘৰৰ নিচিনাই, ঘৰ ইউজ কৰা টাইপৰ। চোৱা এইবিলাক ইমান ধুনীয়া ধুনীয়া ন নাইফবিলাক, দেখাই দিওঁ চেঞ্জ কৰিম, অনলাইনতো পাই যাবা সেইবিলাক বস্তু। I love Havelock Islands. Islands কৰিলোঁ, আইলেণ্ড। ইয়াত ছাতিও পাই যায়। আমি ছাতি ল'লোঁ, ছাতি কিনিলোঁ। এতিয়া আমি গৈ আছোঁ ইয়াৰে ফিছ মাৰ্কেট আপোনালোকক দেখাবৰ কাৰণে। আপোনালোকক মই চব্জিৰ বজাৰ দেখালোঁ, গ্ৰ'চাৰী বজাৰ দেখালোঁ, এতিয়া ইয়াৰে মেইন যোনটো ফিছ, বিচত আহিছোঁ যেতিয়া আৰু ফিছটো দেখাবই লাগিব নহয় জানো। ইয়াৰে ফিছ কেনেকুৱা পায়, কিমান ফেমাছ, সেইবিলাক দেখাম। আৰু কালি আমি এইখনতে খাইছিলোঁ স্কুইড ৰেষ্টুৰেণ্ট, মাছৰ বজাৰ। বেছি এতিয়া নাই চাগে, আজি বতৰটো ইমান ভাল নহয় যে ন অভি? स्क्विड और क्रैब व्रैब वो सब आता है ना? आता है, बाहर से आते हैं। आपके यहाँ पे नहीं रहता? नहीं, यहाँ रहते, कभी कभी बाहर से लोग आते हैं। ठीक है, अच्छा चंदा मच्छी हमारे यहाँ भी मिलता है। ये क्या है? इल्शा मच्छी की बस इच्छा मच्छी, इल्शा इल्सा। आगे हमारे यहाँ भी मत बनाइए। এতিয়া আমি মই খাবলৈ আহিছোঁ ফুচকা, 20 টকা, 1 প্লেটত 20 টকা। হেলমেটটো ইয়াতে থৈ দিওঁ। मैं तुम्हारे हेलमेट में किनी চালাজলে বনাই আছে আৰু অভি নাখায়, সি গৈছে স্কুটিখন আনিবৰ কাৰণে। গাইজ, মই আপোনালোকক এটা কথা ক'ব পাহৰি গৈছিলোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা আৰু আজিৰ ডেটটো হৈছে
17 হয় ছাতিয়ে পৰিলে আজিৰ ডেটটো 17 হয় আৰু আমি 17তো ইয়াতে আছোঁ হেভলক আইলেণ্ডত আমি সেইটোৱে আৰু বিশ্বকৰ্মা পূজাত আমি ঘৰত থাকিব নাপালোঁ আৰু এইটো মোৰ ফাৰ্ষ্ট বিয়াৰ পিছত ফাৰ্ষ্ট বিশ্বকৰ্মা পূজা আছিলে আৰু আমি বাৰু গাড়ী চাড়ী সেইবোৰ চব ধুই থৈ আহিছোঁ আৰু সেইবিলাকে এতিয়া আৰু ডাইৰেক্ট ৰুমত যাওঁ ৰুমত গৈ চাগে কাপোৰ চাপোৰ অকণমান চেঞ্জ কৰি পিনি চাগে ৰাধানগৰ বিচ ফালে যাম দেই কাৰণ বতৰটো ভাল হ'ল বাৰু অথনিত দিনতকৈ ভাবিছোঁ সেইকাৰণে চায়ে আহোঁ এবাৰ গৈয়ে আহোঁ নেকি যিহেতু আজি আমাৰ ইয়াতে লাষ্ট ডে হয় কাইলৈ আমাৰ মৰ্ণিং 9টামান বজাত নেকি 9টামান বজাত আমাৰ ক্ৰুজখন আছে আমি যাম কাইলৈ নীল আইলেণ্ড গৈ আছোঁ সেইকাৰণে আপোনালোকে চাব মোৰ ভিডিঅ'জবিলাক আৰু আহি আছে বহুত বেছি আৰু আহি আছে বাৰু ব্লগছবিলাক কণ্টিনিউ কৰি আছোঁ যিমান পাৰোঁ দেখাবলৈ ঠিক আছে আমি সেই গ্ৰচাৰী দোকানখনৰ পৰা ছুপাৰ মাৰ্কেটৰ পৰা এইসোপা কিনিলোঁ খোৱা বস্তুৱে কিনিছোঁ বাৰু আৰু এখন চুৰি কিনিব লগা হ'ল কাৰণ আমি সেই বজাৰত গৈছিলোঁ যে চব্জিৰ বজাৰত তাতে ফ্ৰুটছৰো মাৰ্কেট আছে ডাঙৰকৈ তাৰ পৰাও আমি ফ্ৰুটছ কেইটামান লৈ ল'লোঁ কাৰণ মোৰ ইয়াত মানে যি টি খাই পিনি মোৰ একদম পেটৰ কণ্ডিশ্যনো বেয়া হৈ গৈছে তাতকৈ ভাল মানে মই অলপ ফ্ৰুটছে খাই লওঁ সেইটোৱে মানে ধেৰ মানে ইয়াত মানে মছলা টাইপৰ বস্তু বহুত বনাই যে সেইকাৰণে আৰু চবতে মানে মছলা থাকে সেইটো কাৰণে মোৰ পেটৰ কণ্ডিশ্যন বহুত বেয়া হৈ গৈছে সেইকাৰণে ভাবিছোঁ ফ্ৰুটছ লৈ লওঁ আৰু ফ্ৰুটছে লৈ ল'লোঁ আৰু তাৰপিছত এতিয়া খাব লাগিব ফ্ৰুটছ গাইজ এইখন হৈছে চাংগ্ৰিলা ৰিজৰ্ট বিচ ৰিজৰ্ট হয় ইয়াৰে দুটা পাৰ্ট আপোনালোকক দেখাই আছোঁ বাৰু তেতিয়া বুজি পাব মই কৈছিলোঁ যে আপোনালোকক ট'ৰটো দি দিম বুলি এইটো ব্লগতে মই আপোনালোকক দেখাই দিছোঁ আৰু এইটো হৈছে এটা বিল্ডিং ইয়াতে মানে হোটেলছ টাইপৰ আছে আৰু ৰুমবিলাক আছে ইয়াতে চাংগ্ৰিলা আৰু ইয়াতে ৰিচেপশ্যন আৰু ইয়াতে স্কুটি আৰু কাৰ 4 হুইলাৰ 2 হুইলাৰ চব ইয়াতে ৰেণ্টত পাই যায় আৰু এইটোৱে হৈছে চাংগ্ৰিলাছ এইখন এতিয়া আপোনালোকক ইয়াৰে ছেকেণ্ড পাৰ্টটোলৈ লৈ যাম য'ত আমি আছোঁ ত' এইবিলাক হৈছে ইয়াৰে বেক চাইড হয় চাংগ্ৰিলাছৰ এইটো ছেকেণ্ড পাৰ্ট বুলিয়ে ক'ব পাৰি আৰু এইবিলাক ইয়াতে কটেজ আছে এনেকুৱাকৈ আৰু ইয়াৰ সিফালেদিও আছে ইফালেও আছে মই আপোনালোকক দেখাই আছোঁ বাৰু আৰু এনেকৈ মানে এইবোৰ কি গছ হয় জানো পাই নামটো নাজানো আৰু চবতে মানে ইয়াত তামোল গছ আৰু নাৰিকল গছৰে ভৰপূৰ গোটেই হেৰিখিনি এনেকুৱাবিলাক হৈছে আমাৰ ছাইডৰ কটেজ হয় আৰু ইয়াতে মানে কি এটা কাৰণে এইটো ভাল আৰু ৰছী দি দিছে যে কাপোৰ মেলিবৰ কাৰণে এইবিলাক চবতে বাৰাণ্ডা আছে আৰু হেৰি আছে এনেকুৱাকৈ আৰু গোটেইখিনি ছেইম হয় বাকী ভিতৰটো মই আপোনালোকক দেখাই আছোঁ মই এইখিনি গোটেই কাপোৰ মেলিয়ে থৈ দিছোঁ এইবোৰ হৈছে আমাৰ কটেজ S2 আৰু এইফালে এনেকুৱাকৈ আছে আৰু মই এইফালে আমাৰ চেয়াৰ দুখন দেখাই নিদিওঁ আৰু বেলেগৰ ফালে দেখাই দিছোঁ এনেকুৱাকৈ আছে এইটো বেলেগৰ হয় বাৰাণ্ডা আৰু আমাৰো এইফালে আছে মই মানে ইয়াতে কাপোৰ মেলি থৈছোঁ যে সেইটো কাৰণে আৰু তাৰপিছত দৰ্জাখন এনেকৈ খুলি সোমালোঁ আৰু এইফালে ট্ৰলি থৈ দিছোঁ আৰু এইফালে গ্ৰ'চাৰী শ্বপিং কৰি আনিছিলোঁ যে কিবা কিবি সেইবিলাক আছে আৰু এয়া টিভি এটা দিছে AC আছে আৰু এইটো য়েল্ল' লাইটটো ভাল লাগে বাৰু দেই ৰাতি লগাই থওঁ যে ভাল লাগে তেতিয়া আৰু এইফালে বেডশ্বীট হোৱাইট কালাৰত এনেকৈ ধুনীয়াকৈ আছে টাৱেল আছে আৰু এখন বেড ইয়াতে বেডখন চাংগ্ৰিলাছ এনেকৈ লিখা আছে বৰ ভাল লাগে আৰু ইয়াতে বেডখন এনেকৈ লাইট জ্বলে গ্ৰীণ লাইট নে ব্লু লাইট জ্বলে ছাইডত এনে ব্লেক কালাৰ যে যোনটো বৰ্ডাৰ আছে সেইটোত মানে লাইট জ্বলে আৰু ছুইচটো যদি দি দিওঁ অন কৰি দিওঁ এইফালে হেৰিটো থৈ দিছোঁ আৰু টেবলেটটো আৰু এইফালে আছে লেণ্ডলাইনটো এইফালে ৱাৰ্ড্ৰব এটা আছে এনেকৈ তাৰপিছত এইফালে মিৰৰখন আৰু ইয়াতে বস্তু তলত এনেকৈ শ্বু এইফালে উইণ্ড'খন এই অফিৰ কাপোৰ চাপোৰ মেলি থোৱা আছে আৰু গোটেই বস্তুটো আপোনালোকে মন কৰিছেনে এইটো গোটেইটো বাঁহৰ হয় কিন্তু বৰ ধুনীয়া দেখিছে নহয় বস্তুটো বাঁহৰ যদিও আৰু বহুত টাইট হয় বস্তুটো মানে টাইট বৰ ধুনীয়া হয় ভাল লাগিছে এনেকুৱা এটা কটেজটো মানে ভাল আৰু বহুতখিনি ভাল ধুনীয়া তাৰপিছত এইটো পাৱাৰ বেংকটো চাৰ্জ দি থৈ দিছোঁ আৰু এইফালে পানীৰ বটল মোৰ GoPro আৰু এইফালে অভিৰ ট্ৰলিটো আছে আৰু ইয়াতো এনেকৈ চেয়াৰ দুটা আছে এয়া দুটা চেয়াৰ মই ওপৰফালে দেখাই নিদিওঁ বিকজ একদম কাপোৰ মেলি থৈ দিছোঁ তিতা হৈ আছে আৰু এইফালে
বাথৰুমতো কাপোৰে হৈ আছে কিন্তু দেখাম আৰু বেয়া নহয় ঠিক আছে বাৰু বাথৰুমটো একদম মজা এইফালে এখন মিৰৰ এইটোৱে হৈছে আমাৰ হেভলক আইলেণ্ডৰ কটেজ হয় কটেজ ষ্ট'ৰটো আপোনালোকক দি দিলোঁ কেনেকুৱা লাগিলে ক'ব আমি আমাৰ প্ৰাইজৰ মতে আমি ধুনীয়া ৰুম এটাই পাইছোঁ ঠিকে আছে বেয়া নহয় বাৰু তো সেইটোৱে আপোনালোকক ইয়াৰে আৰু এনেকুৱা বেক চাইড বিচ এৰিয়াটো আপোনালোকক দেখাই দিছোঁ হৈছে এনেকুৱা আৰু এইফালে দেখিছে নহয় সেইফালে কেণ্ডেল লাইট ডিনাৰ হৈ যায় আজি নাই চাগে সেইকাৰণে ডেক'ৰেট কৰা নাই কিন্তু বাকী কেইদিন আছিলে যদি মোৰ ওচৰত আছে ক্লিপ নহয় তেতিয়াহ'লে মই এড কৰি দিম হা চিয়'ৰ আৰু এইবিলাক হৈছে এনেকুৱা আৰু আমাৰ কটেজবিলাক সেইবিলাক দেখিছে নহয় সেনেকুৱাকৈ আছে কটেজবিলাক এইবিলাক আৰু ইয়াতে এটা প্লাছ পইণ্ট কি ইয়াতে মন্দিৰ এটাও আছে জানেনে মই এইটো ক্লিপ ৰাতি ল'ব লগা হ'ল কাৰণ আমি বিচত আছিলোঁ যে সেইকাৰণে ৰাতিয়ে ল'লোঁ আৰু এয়া চব আৰু আপোনালোকে লাইটৰ ইয়াৰ ৰাতিৰ হেৰিটো কেনেকুৱা লাগে সেইটো চাই ল'ব আৰু এতিয়াই সেয়া এতিয়া প্ৰায় 7:30 বাজিছে আৰু আমি অকণমান ওলাই আহিছোঁ চাহ খাবৰ কাৰণে আৰু ৰাস্তাত এনেই খোজকাঢ়িছোঁ আৰু অথনি আমি বিচত আছিলোঁ যে বিচৰ পৰা আহি মই 6:30 বজাতে আহিলোঁ আৰু অভি দেৰিকৈ আহিলে আৰু আধা ঘণ্টামান গা পা ধুই মেলি অলপ পেকিং চেকিং কৰি ল'লোঁ কাৰণ কাইলৈতো আমি যাব লাগিব ন ইয়াৰ পৰা আৰু এতিয়া ভাবিলোঁ অকণমান খোজকাঢ়িবলৈ ওলাই যাওঁ আৰু বাহিৰতে চাহটো খাই লওঁ ইয়ালৈকে আহিলোঁ খাবৰ কাৰণে আৰু এতিয়া বহি আছোঁ চাহকাপ অৰ্ডাৰ কৰি পিনি আমি লাল চাহে অৰ্ডাৰ কৰিছোঁ আৰু সেয়াই আৰু এইফালে আমি বহি আছে अदरक चाय है अदरक टी ओके अदरक टी হয় ভাল হয় জানানে খাবলৈ আমি চাহ তাহ খাই মেলি আহি আকৌ নিজৰ চলি ক'ত লাগি গ'ল নিজৰ হোটেল নহয় চৰি নিজৰ মানে ৰিজৰ্টখনৰ ওচৰত পালোহি আৰু আমি ডিচাইড কৰিব পৰা নাই এতিয়ালৈকে যে আমি আজি ডিনাৰটো ক'ত কৰোঁ ইয়াতে কৰোঁ নে বাহিৰৰ ৰেষ্টুৰেণ্টত কৰোঁ মোৰ আচলতে পেটৰ কণ্ডিশ্যনটো ইমান ভাল নহয় আপোনালোকক কৈছোঁৱে যিহেতু মই মানে অভিক কৰিছোঁ যে মই বেলেগ একো নাখাওঁ ভাত দালি তেনেকৈ কিবা খাওঁ আৰু যদি মানে আলু এনেকুৱা কিবা কাৰী বা ড্ৰাই তেনেকুৱা টাইপৰ যদি ভাজি পাওঁ নহয় তেতিয়াহ'লেতো ভালেই বেলেগ একো নাখাওঁ বুলি ভাবিছোঁ একদম পেটৰ কণ্ডিশ্যন ভাল নহয় পেটটো অলপ ভাল কৰি লওঁ তাৰপিছতে আকৌ খোৱাটো ষ্টাৰ্ট কৰিম চাওঁ কি কৰোঁ কি হয় পনীৰ বাটাৰ মছলা নাখাওঁ पनीर बटर मसाला वीडियो है में मिक्स वेज बटर मसाला नहीं खाएंगे গাইজ আমি এতিয়া ডিনাৰ কৰিম বুলি ভাবিছোঁ আৰু ইয়াতে আমাৰ ফাইনেলি ডিচাইড হ'ল আৰু ইয়াত আজি মানে বুফে আছে মই গৈ পিনি ফাৰ্ষ্টে চাই ল'লোঁ কি আছে আজি খানাটো আৰু মই মানে খাব পৰা খানা আছেনে নাই চালোঁ আৰু ঠিকে আছে বাৰু ৰাইচ আছে আৰু প্লেইন ৰুটি আছে সেইটো কাৰণে মই খাব পাৰিম বাৰু হা আৰু ডাল আছে ডিনাৰ লৈ ল'লোঁ इफाले आइसक्रीम हाँ दे दो आइसक्रीम मुझे दे दी मुझे दे दो ओके खाई আছে তাই ৰুটি খাই হৈ গ'ল এতিয়া সি ৰাইচ খাই আছে খাই ভাল পাইছা খানাটো ভাল লাগিলে কিন্তু আজি বুফে আছিলে ডিনাৰটো ভাল লাগিলে মই চব খানা একদম পূৰা খাই হ'ল পিনি আৰু ইয়াতে এতিয়া আইচক্ৰীমো আছে খানা মানে ডিনাৰ কৰাৰ পিছতে তো আইচক্ৰীমো খাই লওঁ খাবলৈ ভাল ভেনিলা হৈছে
এই অভিহঁতে কথা পাতি আছে ষ্টাফৰ লগত ইয়াৰে ষ্টাফবিলাক ভাল লাগিলে দেই বহুত ভাল হয় বহুত ৰেচপেক্ট কৰে আৰু বহুতখিনি মানে হেল্পফুল হয় আৰু আমি ভাল পালোঁ আৰু একদম পুৰা ফ্ৰেণ্ডলি হৈ গ'ল পুৰা অভিৰ ৰাস্তাতে ৰখি পিনি আইচক্ৰীম খাই আছে আৰু সি বোলে তাই ৰুমত নাযায় বোলে সি এতিয়া এই ৰুমত যাবলৈ তাৰ মনে নাই একদম ৰাস্তাতে সি ভাল পাইছে কেলে ভাল পাইছা You can take everything but you cannot take my freedom my liberty This is my liberty this is my freedom okay Inqilab Zindabad Joy Akham আৰু আজি আমাৰ হেভলগত লাষ্ট ডে কাইলে হ'ব লাষ্ট কাইলে আমি ইয়াৰ পৰা যাম not last day 8 to last day we are coming again because Havelock is a beautiful place we are always coming again okay every 2 years 3 years আমি আহি থাকিম এটা ভেকেশন ট্ৰিপ হয় বহুত ধুনীয়া লাগে সবে আহিব পাৰে কিন্তু সবক নকব কাকো নকব নেচাৰেল হয় যে সেইকাৰণে ভাল লাগে ন মই আপোনাক কৈছো কিন্তু আপুনি কাকো নকব কিন্তু নহলে সবে আহিব তাকে বস্তুৰ ভিউ হৈ যাব মই আপোনাক কৈছো কিন্তু কাকো নকব 너 조금 이상해졌어 자꾸만 시도 때도 없이 시무룩하고 고민이 생겼니 everyone আৰু এতিয়া সময়টো চাই দিয়া না সময়টো 22 মানে 10টা বাজি 10:04 হৈ গ'ল আৰু আমি বাৰু ডিনাৰ কৰি আহিলোঁ আৰু আকৌ আমি বিচৰ ওচৰত আহিছিলোঁ তাৰপিছত ইয়াতে আমি একদম পুৰা আমাৰ অসমৰ ফ্ৰেণ্ড পাই গ'লো মানুহ লগ পাই গৈছে আৰু ইউটিউবাৰ আৰু আজি মানে আমাৰ হেভলগত লাষ্ট ডে হয় তাহাঁতৰ কাইলৈ দিনটো আছে বাৰু আজিহে লগ পাইছোঁ নামটো কৈ দিয়া তোমাৰ মোৰ নাম ভৱানী হাজৰিকা আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেলটো আছে জ্যোতি লওঁ আহক চাব আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু নতুন চেনেল হয় ময়োতো নতুনকৈ হেৰি খুলিছোঁহে ন আপোনালোকে ছাপোৰ্ট কৰিব আৰু আমি ইয়াত বহুতখিনি এতিয়া ফ্ৰেণ্ডছ পাইছোঁ এয়া দাদাহঁত এয়া দাদা আৰু এয়া ভাবি হয় তাহাঁতি বেলেগৰ হয় আৰু হায়দৰাবাদৰ হয় তো সেয়াই ভাল লাগিলে ধুনীয়াকৈ এটা টাইম স্পেণ্ড কৰিলোঁ আমি আৰু এইফালে কথা চথা পাতি আছে শেষেই হোৱা নাই কথা আৰু বহুতকেইটা আমি প্লেনিং কৰিলোঁ এতিয়া আমি ভাবিছোঁ নীল আইলেণ্ড আৰু পৰ্ট ব্লেৰ যিকেইটা দিন আমি একেলগে মানে টাইমটো মিলি যায় আৰু তেতিয়া একেলগে ফুৰিম বুলি আৰু তেনেকৈ মিলাই লৈ চাওঁ কেনেকৈ কি মিলে আৰু ভাল লাগিলে বহুত বেছি ভাল লাগিলে এনেকৈ আৰু লগ পালে ভাল লাগে নহয় জানো দাদা এইফালে আহক মুখখন এবাৰ দেখাই দিয়ক নমস্কাৰ দেই আমাৰ ইউটিউবাৰ বাইদেউৰ ওচৰত আহিলোঁ মানে আমি নাজানো এক্সিডেণ্টেলি পালোঁ আৰু চ' আমি এতিয়া এনজয় কৰি আছোঁ বিন্দাছকৈ দাদাহঁতে গুৱাহাটীৰ হয় দেই আৰু সেই ভাল লাগিছে আৰু বহুত বেছি আৰু তাই ইফালে ব্লগ বনাই আছে তাইও মানে ব্লগিং কৰে যে সেইকাৰণে আৰু ভাল লাগিছে আৰু ঠিক আছে আৰু এয়া হৈছে হায়দৰাবাদৰ এয়া ভাবিৰ হাজবেণ্ড হয় told I like it Anaman okay You like my YouTube channel? I YouTube channel I like it Okay. better like it Subscribe. okay Subscribe. okay Comment, like and share. okay Yeah. hey wait my bye da Mali po mali nuwi po English okay that okay cheppa ba মানে আমি কিমান এনজয় কৰিছো আপোনালোকে সবে গম পাইছে ন ভিডিঅটো দেখি আৰু এয়া হৈছে বিচ এতিয়া পিছে আন্ধাৰে হৈ গ'ল আৰু